নলবাৰীৰ ষাঠিকুছিৰ কণমানি মাৰ্চিয়া চেহনাজে লাভ কৰিলে ৰাষ্ট্ৰীয় গৌৰৱ অসম ৰত্ন বঁটা। নলবাৰী জিলাৰ ষাঠিকুছি গাঁৱৰ কণমানি মাৰ্চিয়া চেহনাজ এগৰাকী কণমানি নৃত্যশিল্পী। নৃত্যৰ মাজেৰে অসমৰ বিভিন্ন প্ৰান্তত সুনাম বুটলিবলৈ সক্ষম হৈছে কণমানিগৰাকীয়ে। গুৱাহাটীৰ দিছপুৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় গৌৰৱ অসম ৰত্ন বঁটা 2023 শিশু শিল্পী হিচাপে লাভ কৰিলে মাৰ্চিয়াছে। এই সফলতাত তেওঁৰ লগতে পৰিয়াল অঞ্চলবাসী আনন্দিত হৈছে। ভাৰতৰ আগশাৰীৰ প্ৰগতিশীল সংস্থা MSSF ইণ্ডিয়াৰ তৰফৰ পৰা নৃত্যশিল্পী মাৰ্চিয়া চেহনালৈ এই বঁটা প্ৰদান কৰা হয়। সংবাদ মাধ্যমৰ যোগেদি মই সমূহ অসমবাসী ৰাইজক মই মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। যোৱা 14 মে তাৰিখে মাতৃ দিৱস উপলক্ষে গুৱাহাটী দিছপুৰত আয়োজন কৰি ৰাষ্ট্ৰীয় গৌৰৱ অসম ৰত্ন বঁটা মোক শিশু শিল্পী হিচাপে প্ৰদান কৰা এই মহান অনুষ্ঠানটিক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে ধন্যবাদ জ্ঞাপন কৰিলোঁ। মোৰ খুবেই ভাল লাগিছে। মোৰ লগতে আমাৰ পৰিয়ালৰো সকলো আনন্দিত হৈছে, লগতে গাঁওবাসীও বহুতেই আনন্দিত হৈছে। হয়, এনেদৰে আপোনালোকে মোক আশীৰ্বাদ দি যাব, মই আগুৱাই যাব পাৰিম তেতিয়াহে। নলবাৰীৰ পৰা মনোজ বৈশ্যৰ ৰিপৰ্ট, News365 অসম।